হাই ফ্ৰেণ্ডছ, কেনেকুৱা আছে? আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ কাৰণে সাধাৰণ গণিতৰ অতি গুৰুত্বপূৰ্ণ 10টা প্ৰশ্ন উত্তৰ। এই ভিডিঅ'টো চোৱাৰ আগতে আমাৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 1, আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো হ'ল -1, -2, -3 আৰু -4। তো শুদ্ধ উত্তৰটো হ'ব এই নম্বৰ। সৰল কৰা 0, 5, 10, 7। শুদ্ধ উত্তৰটো হ'ব 5। তলৰ কোনটো পৰস্পৰ মৌলিক সংখ্যা নহয়? তো শুদ্ধ উত্তৰটো হ'ব ডি, যে 8/3 প্ৰতিক্ৰম হ'ল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যে 12 2/1 into 4 2/1 into 5/4 is equal to what? এইটোৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ। নম্বৰ 6, তলৰ কোনটো প্ৰাকৃতিক ভগ্নাংশ? তো এইটোৰ এনসাৰ হ'ব অপশ্যন নম্বৰ সি, 6/5 into 5/4 ভগ্নাংশটোৰ 5/3 is equal to what? এইটোৰ এনসাৰটো হ'ব আপোনালোকৰ 2/5। যে কোন সংখ্যাৰ বৰ্গ 11025? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। যে এটা ঘনকৰ প্ৰতিটো বাহুৰ দিক 3 গুণ বঢ়ালে ঘনকটোৰ আয়তন বাঢ়িব 27 গুণ। যে কোৱেশ্যন নম্বৰ 9 নম্বৰ, যে 110% equal to what? তাহলে এইটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। যে এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণটোৰ মাপটো হ'ল 90 ডিগ্ৰী, 180 ডিগ্ৰী, 360 ডিগ্ৰী এণ্ড 120 ডিগ্ৰী। এইটোৰ শুদ্ধ উত্তৰটো হ'ব এ, অপশ্যন নম্বৰ এ।